দেবরাজ আপনি নিশ্চিন্তে থাকুন অতুল গৌরবের গৌরবান্বিত আপনি স্বর্গর রাজন প্রভু পরমেশ্বরের নির্দেশ মতে জগতের হিত সাধনের ভাবে করিয়াছে কর্তব্য গোবিন্দ রাম মুরারি মুকুন্দ রাম মুরারি ভকতি রুষ দুঃখ বিমুষ গোবিন্দ রাম মুরারি গোবিন্দ রাম মুরারি মুকুন্দ রাম মুরারি ভকতি রুষ দুঃখ বিমুষ ভকতর ভয় হারি গোবিন্দ রাম মুরারি নারায়ণ নারায়ণ। প্রণাম দেবরতী। দেবরাজৰ সম্বন্ধিতে দেৱগণৰ জয় হওক। দেবরথীর আগমন কৃতার্থ করিলে আমারে দেব সমাজ পবিত্র করিলে অমরাবতী বার কৌশন দেবরথী মৈত্ৰৰ সংবাদ মৈত্ৰৰ সংবাদ অ দেবরথী শুনাহেৰে দেৱপুৰন্দৰ আৰু যত মানে অমৰ মণ্ডলী স্থিৰ হৈ শুনা মোৰ বাণী অতি শীঘ্ৰে এক মহাপ্ৰলয় আহিব লাগিছে স্বৰ্গক ধিয়াই। প্রহলিকার আস্বাদন করি পরীক্ষা সকলটি ভাগীপতি প্রকাশ করক দেবরথী। বাসৱ সৌভমতী শাল বৈ দিগ্বিজয় কৰি সূচনা অতি প্ৰবল বেগেৰে আহিব লাগিছে স্বৰ্গক ধিয়াই। অলিক কল্পনা কৰিছে ভাল বৰাজ সন্মুখ সমৰত মৃত্যুদণ্ডী আশ্ৰয় দিম তাকে যমনগৰত। দেবরষি হে অনশ্য অক্ষরে কিবাদরে দেবতাক করিব পরিহন সামান্য নহয় কিন্তু সেই মৈত্ৰৰ দানৱ দেবরষি তপস্যাৰে তুষ্ট কৰি দেৱ পশুপতিক অজয় বৰ লাভ কৰিলে সি বিশ্বশিল্পী মৈদানৱেৰে নিৰ্মিত এক বিশেষ উড়ন্ত ৰথ মহাদেৱে তেওঁক কৰিলে প্ৰদান। যি ৰথত উঠি যিকোনো স্থানতে ইচ্ছামতে হ'ব পাৰে উপস্থিত আৰু সেই ৰথতে উঠি আহিব লাগিছে শালবনীপতি স্বৰ্গক ধিয়াই। বিধিমতে ইয়াক কৰা প্ৰতিকাৰ নহলে কি হব দেবরষি এই ধ্বংস হব অমৰাৱতীপুৰ এই ধ্বংস হব আদি স্বৰ্গপুৰ। বাসৱ মই এতিয়া বিদায়কে মাগিলো নাৰায়ণ নাৰায়ণ। এই শুন পুৰন্দৰ এই মুহুৰ বচন এই শুন দেৱগণ মুহুৰ বচন এই স্বৰ্গ অভিমুখে আহে শালবৰ ৰাজন। পুৰন্দৰ মুহুৰ বচন স্বৰ্গ অভিমুখে আহে শালবৰ ৰাজন। নাৰায়ণ দেবরষি
ইয়াৰ এটা উপায় দিয়ক দেৱৰ্ষি। উপায় দেৱৰ্ষি উপায় 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 ৰবা পাইছো 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 এই নোৱাৰা কৰিব যদি দৈত কণী ধন এই নোৱাৰা কৰিব যদি দৈত কণী ধন এই নাৰায়ণৰ পাশে যোৱা পাবা সমিধান শুন শুন পুৰন্দৰ মধুৰ বচন এই স্বৰ্গৰ অভিমুখে আহে কালবদন নাৰায়ণ 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 বাসৱ দেৱৰ্ষি আমি এতিয়া বিদায় দিলো সাৱধান শুনিলা দেৱগণে দেৱৰ্ষিৰ বাণী মৈত্যৰ মানৰ বাবে বিধাতাৰ বৰ লাভ কৰি স্বৰ্গ লালাহতে আহিব লাগিছে। বৰুণ আৰু পৱন তোমালোকে প্ৰৱেশ দ্বাৰত থাকি বাহ্য মানে বাধা দিবা সেই শালপনি পতি। এতিয়া বৌলা যুদ্ধৰ বাবে সংগই প্ৰস্তুত। দেৱৰাজ